এইছা বি বৰুৱা কলেজৰ আগত ইলেকশ্যন আৰু ইলেকশ্যনৰ ৰিজাল্ট দিছে আজি চাউণ্ড শুনিব নেকি দেৱালী পুৰা ভিৰ লাগিছে ফেঞ্চি বজাৰত এই মোৰ তাতে কাম আছিল বেছি ভিতৰত সোমাব লগা একো কাম নাছিলে ঠিক আছে টোলগেট নহয় এইটো টোলগেটৰ চাইনবোৰ্ড 1 কিলোমিটাৰ আছে ইয়াৰ পৰা টোলগেট ইয়াৰ পৰা যাম টোলগেটত মদনপুৰৰ বৰ্তমান আছো আপোনাৰ যিখন লাগিছে ইয়াতে দুইখনক মাৰিছে L2 ৱেগনাৰক মাৰিছে মই আছো যিখন নতুনকৈ আপোনাৰ 6 মাইল ৰুক্মিণীগাঁৱৰ ওপৰত যিখন ফ্লাইঅভাৰ বনাইছে সেইখনৰ ওপৰত সেইখনৰ ওপৰৰ পৰা একচুৱেলি ট্ৰেফিক জাম লাগে কথাটো হ'ল কি মই ভিডিঅ'টো এইকাৰণে বনালোঁ যে সেইখন দেখিছেনে দিছপুৰ ফ্লাইঅভাৰ সেইখনৰ পৰা নামি আহি এইখনেদি আকৌ উঠি যাব লাগে আৰু আমি সেই 6 মাইল ব্ৰিজখনৰ পৰা নামি আহি এইখিনি জেগা পাওঁ ট্ৰেফিকটো পাওঁ মানে তো ফ্লাইঅভাৰকেইখন বনোৱাৰ উদ্দেশ্য কি মই বুজিয়ে নাপাওঁ গভৰ্ণমেণ্টৰ ভাই জাম নোহোৱা উদ্দেশ্য না জাম বেছি কৰাৰ উদ্দেশ্য সেইটো এটা বুজি পালে ভাল লাগে কাৰণ এইফালৰ পৰা আমি এইখন ব্ৰিজৰ ওপৰৰ পৰা ট্ৰেফিক পাওঁ আপ টু একদম ব্ৰিজৰ তললৈকে তো এইখন যেতিয়া বনাইছিলে এইখন বনাওঁতে সেইখন দীঘল কৰি দিব লাগিছিলে একেলগে এইবোৰ কি কাৰবাৰ ভাই বনাইছে এইখন একদম নি পেলাই 6 মাইললৈ লগাই দে হেৰাছমেণ্টটো হৈছে চবৰে বুজি নাপাওঁ মই জামত ফচি ফচি আহি আছো ৰাতিপুৱা আহিছিলোঁ কিবা এটা কামত আৰু টোপনি লাগিছে কেনেকৈ দেখিছে না ৰাতি শুতে দেৰি হৈছে একচুৱেলি টোপনি লাগিছে তাগৰাকে গণেশগুৰি মাৰ্কেটত এইবোৰ চাকি ওলাইছে কালিটো কাতি বিহু আৰু তাৰে পুৰা বজাৰ হাউচফুল আৰু মই ভুলতে তলেদি সোমাই দিলোঁ ব্ৰিজৰ ওপৰেদি যাব লাগিছিলে জাম তাম নাপালোঁ আৰু তলেদি আহিলোঁ দেখিছে না যে গ'ল ইহঁতে মানে কি ভাবে মই বুজি নাপাওঁ দৰ্জাখন খুলি দিম আহি পেলাই ভিতৰতে একদম চপা চাপকা লৈ যায় মানে গাড়ী মোৰে এইফালে বুকু কপি থাকে লাগে বুলি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছো এই ৰাস্তাটোত আপুনি যদি 5, 6, 7 মিনিমাম 8টা এইটো টাইমত আহে তেতিয়াহ'লে এনেকুৱা ট্ৰেফিক পাব ভাই মোৰ গাড়ীৰ ৰেঞ্জ 46 হৈ গ'ল 120ৰ পৰা ঠিক আছে উলুবাৰীৰ পৰা এইখিনি আহোঁতে মোৰ 12 বাজি গ'ল সময় কেইটা হ'ল 5:30 এতিয়া ফেঞ্চি বজাৰ পোৱাই নাই গৈ মই আৰু মই এনেকুৱা লাগিছে আজি বি বৰুৱাত ইলেকশ্যন আছিল নেকি ৰিজাল্ট দিলে চাগে দেই হ'ব পাৰে হয় ৰিজাল্ট দিছে মানে ইলেকশ্যন আছিলে কোনোবা জিকিলে চাগে ৰিজাল্ট দিছে পুৰা ফূৰ্তি কৰি আছে ফূৰ্তি ফাৰ্তা কৰি আছে কৰিব লাগে ইলেকশ্যন খেলিব লাগে ইয়াৰ পৰা ইলেকশ্যন খেলি যি আছে ভাল ডাঙৰ নেতা হওক ভাল কাম কৰক কিন্তু আমাৰ যিকেইজন আছে সেইকেইজনৰ নিচিনা গৰু চুৰ নহ'লে হ'ল ভাল কাম কৰক উন্নতি কৰক ঠিক আছে সেইটোৱে কথা ইলেকশ্যন দেখাম ৰ'ব মই গুৱাহাটী ইলেকশ্যন কেনেকুৱা হয় চাহ ফ্লেক চাহ এই চাহ কিবা এইটো এতিয়া কিবা দল আছে ন আজিকালি আমিতো এইবোৰ নাজানোৱে কিবা কিবা এইবোৰ চিষ্টেম একো আইডিয়া নাই মোৰ খালি মই ফূৰ্তি ফাৰ্তা সেনেকৈ দূৰৰ পৰা দেখা পাম মোৰ এইটো তাল চাল বজাইছে সেইকাৰণে জাম লাগিছে নেকি নহয় সেইটো ৰাস্তাত লাগে বাৰু কিন্তু আজি সেইকাৰণে লাগিছে বেছিকৈ লাগিছে এই চাহ বি বৰুৱা কলেজৰ আগত ইলেকশ্যন আৰু ইলেকশ্যনৰ ৰিজাল্ট দিছে আজি চাউণ্ড শুনিব নেকি ৰ'ব গেটটো লগোৱাই আছে ইয়াতে ইলেকশ্যন এনেকৈ হয় মই দীঘলী পুখুৰী পোৱা নাই পাম আৰু কিন্তু ইয়াতে যেতিয়া জুবিনদাৰ আপোনাৰ ইয়াতে জুবিনদাৰ যেতিয়া ঢুকালে যেতিয়া সোণাপুৰত লৈ যোৱা হ'ল তাৰ পিছদিনা ইয়াতে যিমান গছ আছিলে চব কাটি দিলে বোলে মানে সিদিনাই যিদিনা ৰাতি তাতে সমাধি জ্বলি আছিলে জুবিনদাৰ চিতা তো তাৰপিছতে এইবোৰ গছ বোলে কাটি দিলে শুনাহে পাইছোঁ কিন্তু শুনা মানে আজি দেখাও পাইছোঁ গছ নাই বাৰু বহুতখিনি কাটিলে কিন্তু সিদিনাই কাটিছে নে তাৰ 2 দিন আগত কাটিছে পিছত কাটিছে মই গম পোৱা নাই এইটো কৰিব নালাগে একচুৱেলি ইয়াতে গছবোৰ থকাৰ কাৰণে মানে ধুনীয়া এটা পৰিৱেশ হৈছিলে ভাল লাগিছিলে আৰু ইয়াতে বহুত কিবা কাৰণে আছিলে তো সেইবোৰো চাগে লাহে লাহে এতিয়া কি কৰিব আৰু ডেভেলপ লাগে ন গভৰ্ণমেণ্টক গছ গছনি এইবোৰ ক'ত লাগে ভাই জুবিনদা ইয়াৰ পৰা ইয়াতে গছ কাটিব ধৰ্ণা দি পেলাই ইয়াৰ পৰা মানে ইয়াতে আহিছিলে আৰু ইয়াতে আহি বিজেপি চৰকাৰক কৈছিলে আৰু যে যেনেকৈ কংগ্ৰেছক নমাইছে এইবাৰ বিজেপিক নমাম তেনে কিবা কাৰণে মন্তব্য আগবঢ়াইছিলে ইয়াতে আৰু এই গছ কটা প্ৰতিবাদ কৰিব আহিছিলে গছ নাকাটিবলৈ প্ৰতিবাদ কৰিবলৈ আহিছিলে তো ৰাতি আহিছিলে একদিন
এতিয়া নাই আৰু সেইবোৰ গছ জুবিনদাও নাই, গছো নাই, কোনে প্ৰতিবাদ কৰিব, কি কৰিব, মেইন মানুহটোৱে নাই, যি মৰ্জি তাকে কৰিব পাৰে। আৰু এতিয়া এই দীঘলী পুখুৰীত এইবোৰো কাটিব ভাই, চেচ চব চাফা দি দিলে মামা। ভাল টাইমত আহিছো দেই মই আজি ৰাস্তাকেইটা দি। আজি হেণ্ডিক গাৰ্লছ কলেজৰো ইলেকশ্যন আছিলে নেকি, চাওক সিহঁতৰো কিবা ৰেলী ওলাইছে ফূৰ্তিতে। মই মানে ভাল টাইম চইচ কৰিছো আজি এইফালে দিয়া। হা চালা জামত ফচি আহিছো গোটেই ৰাস্তা। মই এইটো এটা এনজয় দেচোন, এইটো মুমেণ্ট আৰু নাহে কেতিয়াও ঘূৰি। বৰ্তমান কৰি আছো ৰিক্সা, ফেঞ্চি বজাৰত সোমাই গাড়ী এই মেইন ৰাস্তাত থৈছো, যিটো জাম লাগিছিলে। হা জাম আছে আজি ন? আপুনি কোনফালৰ পৰা আহিছে? এই আটাচিলৰ পৰা পুৰা জাম আছে, মেইন ৰাস্তা পুৰা জাম। মই গাড়ী একদম মেইন ৰাস্তাত থৈ আহিছো আৰু ইয়াতে এইখন আছো। অ ভাই যাব দিয়ক পাগলা উঠি গৈছে। এইখন আছিলে জেল, এতিয়া বনাইছে এইখন পাৰ্ক। এইখন আগৰখন একচুৱেলি, আৰু এইখন পাৰ্কিং বনাইছে, এইখন পাৰ্ক বনাইছে। মই আকৌ দাদা একদম হেৰি যাম, আপোনাৰ মাছখোৱা ফিল্ডখনৰ ওচৰত যাম। ইয়াতে দুটা কাম আছে, কৰি পেলাই আকৌ মাছখোৱা ফিল্ডখনৰ ওচৰত যাম। যাব এনচি মাৰ্কেট চক মাৰ্কেট, দেৱালী ন, দেৱালী কাৰণে পুৰা ভিৰ। চাকি ওলাইছে ইয়াতে, চাকি ল'ম মই, ইয়াৰ পৰা নলওঁ, মালিগাঁৱৰ পৰা ল'ম। এটা ক'ৰবাত ৰখাই দিয়ক, মোৰ অলপমান এই তাৰ পৰা কিবা এটা কাম আছে, কৰি পেলাই আকৌ যাম মই। ঠিক আছে, শুনা নাই বলক। দেৱালী পুৰা ভিৰ লাগিছে ফেঞ্চি বজাৰত। এই মোৰ তাতে কাম আছিল, বেছি ভিতৰত সোমাব লগা একো কাম নাছিলে। এইকেইটা কিবা মিটিং পাতি আছে, কিবা কথা কৈ গৈ আছে দুইজনে। ঘৰত যাই ক'ব লাগে ন। গৈছিলো ইয়াতে, তাৰ পৰা ৰিক্সা লৈ গৈছো, ৰিক্সা লৈ পেলাই আনিছো। হাতত এই ডাঙৰ টোপোলা আছে, ব্লেক কালাৰত দেখা নাপাব। গোটেই গুৱাহাটীখনে যাম, গোটেই গুৱাহাটীখনে যাম। এই যোৱা ৰাস্তাটো চাওকচোন, নেশ্যনেল হাইৱে, সেইটো পুৰা গাড়ী ৰখি আছে ভাই। আহোঁতেও মই যাম পাইছো, আহোঁতেতো 1.5 ঘণ্টামান জামত ফচিছো। এই মানে যিটো আপোনাৰ গৌৰীপুৰ আছে তাৰে ওচৰত 2খন ট্ৰাক এক্সিডেণ্ট হৈছিলে, হোৱাৰ ফলত 2 ঘণ্টা কণ্টিনিউ জাম পাইছো মই। 1.5 ঘণ্টা 2 ঘণ্টামান জাম পাইছো দিয়ক। এতিয়া যাওঁতে নাপালেই হ'ল আৰু ক'তো যাম। আৰু বজাৰ চজাৰ কৰি এতিয়া মই পালোঁ জালুকবাৰী 7:18 হ'ল। আৰু চাওঁ ৰ'ব, ইয়াতে যাম, নহ'লে আৰু টেনশ্যন নাই, বেছি টাইম নালাগে মোৰ চাৰিআলিলৈকে। আধাখন স্কুল বাছ যাই আছে, এখন স্কুল বাছ, নাম্বাৰ প্লেটটো ঠিক ধৰিব পৰা নাই। তাৰ পিছফালৰ পৰাই চাওকচোন, চাইলেঞ্চাৰ পাইপেদি পুৰা ক'লা ধোঁৱা মাৰি আছে। মানে এইটোৱে ক'লা ধোঁৱা, মানে মই আমাৰ নিজৰ ভাষাত কৈছোঁ আৰু মানে এইখন গাড়ী পলিউশ্যনৰ কোনো কাম নাই আৰু। এইখন পলিউশ্যন চাৰ্টিফিকেট যদি ইয়াৰ চেক কৰে, গাড়ীখন বন্ধই হ'ব, কাৰণ ইয়াৰ ইঞ্জিন কমপ্লিট বেয়া হৈছে। আৰু যেতিয়া ধোঁৱাটো মানে ক'লা ধোঁৱাটো ওলাই ন, তেতিয়া মানে পলিউশ্যন নষ্ট হয়। সেইটো কাৰণে আমি যে পলিউশ্যন চাৰ্টিফিকেট যে বনাওঁ গাড়ীবোৰৰ, এইকাৰণে বনাওঁ যে আমাৰ এই চিষ্টেমটো যে নহয়। চাওকচোন কেনেকৈ ধোঁৱা মাৰিছে। আৰু এই চিষ্টেমটো নহ'বৰ কাৰণে আমি পলিউশ্যন চাৰ্টিফিকেট বনাওঁ। আৰু যদি পলিউশ্যন চাৰ্টিফিকেট আমাৰ একদিন লেট হয়, গভৰ্ণমেণ্টক আমি 500 টকা ফাইনো দিব লাগে, ঠিক আছে। তাৰে ফলত এই স্কুল বাছ, এইবোৰ স্কুল বাছ কেনেকৈ চলি আছে ইয়াতে, মই এইটো বুজি নাপাওঁ চিষ্টেমটো কি গভৰ্ণমেণ্টৰ। আমাৰ অসম পুলিচ বা অসম চৰকাৰৰ চিষ্টেমটো কি মই বুজি নাপাওঁ। এইবোৰক কিয় তেতিয়াহ'লে গাড়ীবোৰ বেন কৰা নাই? ইহঁতেতো পলিউশ্যন চাৰ্টিফিকেট পোৱাৰ যোগ্যই নহয় এইবোৰ গাড়ী, যেনেকৈ ধোঁৱা মাৰিছে চাইলেঞ্চাৰ পাইপেদি। কথাটো বুজিছে না মই কি ক'ব বিচাৰিছোঁ? তো সেইবোৰে চিষ্টেম। সেইকাৰণে যিমানবোৰে পলিউশ্যন চাৰ্টিফিকেট বনাই ন, পুলিচে নাম্বাৰটো উঠিছে চাওক, আৰু জুম কৰি দিছোঁ চাওকচোন, এইটো নাম্বাৰ প্লেটৰ গাড়ী। এইখন স্কুল বাছে হ'ব। শিক্ষা কি দিব সেই স্কুলত? এইবোৰ দেখোন ধ্বংসহে হ'ব। ঠিক আছে, টোলগেট নহয়, এইটো টোলগেটৰ চাইনবোৰ্ড। 1 কিলোমিটাৰ আছে ইয়াৰ পৰা টোলগেট। ইয়াৰ পৰা যাম টোলগেটত, মদনপুৰৰ। এই অৱস্থা হৈছে চাওক, 7:46 কেইটাত পাৰ সময় দেখাই আছো। মই বাৰু ঠিকে আছে, AC চলাই আহি আছো। এই বাছত যে দিনটো কাম কৰি মানুহবোৰ আহে, সেইবোৰ কথা ভাবকচোন অলপ। ইয়াতে টোলগেটটো নবনালে নহ'ল হয়। ৰাস্তা সৰু,
চালা দুখন গাড়ী গ'লে তিনিখন যাব একেলগে যাব ৰাস্তা নাই তাতে একো টুল গেট এইটো এই অৱস্থা আমাৰ গভৰ্ণমেণ্টক টকাহে লাগে 1200 টকা দিছে আপোনালোকক এই আমাৰ পৰা নি আছে এইবোৰ চাওক আৰু হেৰেছমেণ্ট পাই আছে দিনটো ওলাই আহিলে হেৰেছমেণ্ট কিমান দূৰৰ পৰা যাম চাওকচোন এইবোৰ এখন বাছ তেজপুৰ যাব ইয়াৰ মানুহবোৰতো তেজপুৰে যাব বাছত উঠি থকা কিছুমান ক'ৰবাত নামিব বেলেগ কথা কিন্তু পাব কেইটাত ইয়াতে যদি 1 কিলোমিটাৰ টুল গেটতে যদি 1.5 ঘণ্টা 2 ঘণ্টা লাগি যায় পাব কেইটা দিহঁতবোৰ এইবোৰ ক'লে মানে ভালকে ক'ব মন যায় কিন্তু আৰু উপায় নাই মুখ বন্ধ থাকিব লাগিব ভাই কিন্তু এতিয়া টুল গেটৰ 8:03 এই ইয়াতে পালো এনেকে আহি সময় আৰু ইয়াতে দেখাব লাগে আকৌ পাছ নহ'লে আমাৰ ইয়াৰে গাড়ী চাৰিআলিৰে গাড়ী মানে কম কামৰূপৰে গাড়ী নাম্বাৰ প্লেট আছে কিন্তু তথাপিও দেখাব লাগিব আকৌ পাছ তেতিয়াহে যাব দিব নহ'লে এই টুল গেটত আৰু জাম ফচি এনেকে যাব লাগিব আৰু আপোনালোকে যদি নাজানে মই এটা কথা কৈ দিওঁ যদি এনেকে টুল গেটৰ আগত 30 ছেকেণ্ড সময় ৰখিব লাগে 30 ছেকেণ্ড আছিল নে 3 ছেকেণ্ড কিবা এনেকুৱা আছিল 30 ছেকেণ্ডে দিয়ক চাই এনেকে যদি ৰখিব লাগে তেতিয়াহ'লে পে কৰিব নালাগে একচুৱেলি ৰুল মতে আৰু আমাৰতো অসমত ৰুল কেলা এজনে বনাই তাৰ মতে চলিব লাগে আৰু চব কেলা বুজি নাপায় আকৌ গাধা গৰু এটা পাতি দিছো কিবা হা চিলি চিকেন বনাই আছা অৰ্ডাৰ আছে নেকি আচ্ছা 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 আৰু ইয়াতে কি আছে শাক চব্জি আচ্ছা আচ্ছা আৰু ইয়াতে ভাজি দেখা পাইছো মই ঢাকনি চাকনি আছে ঠিক আছে আৰু বাকী ভাল নহয় আমাৰ হাতৰ সোৱাদ লওক আপোনালোকে তুমি এইটো পেকিং আছে নেকি আমাৰ পেকিং আছে মানে পেকিংটো আমাৰ ৰেগুলাৰ আহে এনেকৈ চিলি চিকেন ড্ৰাই ফ্ৰাই ৰেগুলাৰ আহে আমাৰ সদায় বনাওঁ পুৰা হাইজেনিক মেইনটেনেঞ্চ কৰোঁ তুমি চাব পৰা এইবিলাক দেখাই দিয়া ধুনীয়া ধুনীয়া আমাৰ চিলি চিকেনৰ কালাৰ চোৱা একদম মজা হৈছে ন ইয়াত কিবা দিব বাকী আছে নেকি ইয়াত বাকী একো নাই চব দি দিছো লগত ঢাকনখন আছে নিশ্চয় আছে সেইখন দিয়া টি চাৰ্টটো তোমাৰ ভাল লাগিছে হে ক'ৰ পৰা লৈছা এইটো আমাৰ চাইডতে এখন স্পৰ্টছৰ দোকান আছে কোৱালিটিও ধুনীয়া ব্যৱহাৰ পাতিও খুব ধুনীয়া কি কম তাৰ লাগি মানে ব্যৱহাৰ পাতি ভাল লাগে মই টি চাৰ্ট লৈ গৈছো আচ্ছা দেখাত মই মানে এইটো ভাল নালাগে তথাপিও মানুহে ব্যৱহাৰ দেখিব টি চাৰ্ট ঠিকে আছে হ'ব আৰু কোৱালিটি ধুনীয়া মানে কোৱালিটি ভাল পাইছে আপুনি ন আচ্ছা এনেকুৱা লাগে বঢ়িয়া আৰু ফুটবল খেলি থকাৰ নিচিনা লাগে কাম কৰি থকা নালাগে গুড দিয়া যোৱা পেকিংটো দি দিয়া আৰু তুমি ডিনাৰটো কৰি লোৱা নেকি ডিনাৰ এতিয়া কৰোঁ তুমি জিম যোৱা নাই নেকি আজি জিমত মানে আমাৰ এইকেইদিন অলপ কাষ্টমাৰ বহুত ভিৰ লাগি আছে আচ্ছা আচ্ছা বহুত কাষ্টমাৰ ভিৰ সেইকাৰণে সময় পোৱা নাই এতিয়া অহাকালি যাম চানডে আছে এনেকৈ জিম কৰি অহাকালি ছেটাৰডে পৰহি চানডে অহাকালিতো চানডে ন অহাকালি চানডে অহাকালি চানডে 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 অহাকালি যাম ধুনীয়াকৈ মৰ্ণিং যাম কেতিয়া যায় সোনকালকৈ শুই মেলি দিনত যাম আৰু তাৰপিছত আকৌ খানা বনাম অৰ্ডাৰ পাতি আমাৰ ৰেগুলাৰ আহে কলেজৰ ষ্টুডেণ্টবিলাক আহে হোষ্টেলত বনাব লাগিব আৰু বাদ বাকী এটা বেলেগ কথা সুধো জুবিন দা যে মৰি গ'ল আপোনাৰ কেনেকুৱা এটা ফিল হৈছে এতিয়া বৰ্তমান কওকচোন বাৰু জুবিন দাৰ কথা ক'লে মানে অন্তৰখন এনেকুৱা মানে কঁপি উঠে মানে কি ক'ম তোমাক সেইটো হয় বাৰু দুখ কমি নাযায় সদায় মনত থাকিব জুবিন অন্তৰত থাকিব মই মানুহটো মানে এনেকুৱা উইক হৈ গ'লো মানে পটক কৰি এতিয়া খাব মন নোযোৱা হৈ গ'ল চাগে নোযোৱা হৈ গ'ল ভাত খাম বুলি ভাবিছিলোঁ এতিয়া অকণমান কমি যাব আৰু খোৱাটো খাম বাচি থাকিব লাগিবতো সেইটোৱে জুবিন দা আমি এইটোৱেই বিচাৰোঁ ন্যায় পোৱাটো বিচাৰোঁ জুবিন দাই যাতে অতি সোনকালকৈ ন্যায় পায় সেইটোৱে আমাৰ কামনা কি কৰিব চৰকাৰে লেহেমীয়া কৰি আছে নেকি কেছটো চৰকাৰৰ কথা কি ক'ম এতিয়া যদি মই ক'ব যাওঁ চৰকাৰৰ কথা আকৌ মোক কাটি আহি ধৰি লৈ যাব সেইকাৰণে না ঠিক আছে গুড ন্যায় লাগে আমাক সেইটোৱে কথা ন্যায় লাগে অতি সোনকালে লাগে চৰকাৰে কিমান আগবাঢ়িছে কিমান আগবঢ়া নাই আমি দেখা নাই
আমি যিহেতু তুমি দেখাই পাইছা আমি ইয়াতে ব্যস্ত হৈ থাকোঁ কেতিয়াবা জিমত যাওঁ আকৌ এতিয়া আজিতো যাবই নাপালোঁ অহাকালি যাম কিবা এতিয়া কাৰ কথা ভাবিছে জুবিন দাৰ শোকটো মানে মৰি যোৱা নাই মানে আছে থাকিব সেইটো থাকিবই থাকি যাব দুখ লাগি গ'ল দুখ লাগি গ'ল হ'ব দিয়া গুড নাইট এতিয়া আমাৰ ক্লজিং টাইম এতিয়া সমাপ্ত হ'ল সময় কেইটা হ'ল 9:23 গাড়ীখনত অলপ মাল আছে উঠাই দিওঁ বাদ বাকী ভাইটি দোকানটো লগাই দিয়া চাটা মাৰি দিয়া আৰু ইয়াতে এখন মেনু ইয়াতে এখন মেনু স্পৰ্টছৰ সেইখন আছে ইয়াতে এখন বনাব দিছোঁ এতিয়ালৈ হোৱা নাই আৰু একদম কলেজৰ ওচৰতে সামৰণি অনুষ্ঠান দিওঁ গাড়ীত কিছু কিছু বস্তু আছে সেইখিনি ওলাই দিওঁ আজি বজাৰ আনিছিলোঁ মই সেইখিনি ওলাই দিওঁ দি ঘৰ গৈ থাকোঁ আৰু ৰাইজসকল দীঘলীয়া যাত্ৰা আছিল আজি শেষ কৰিলোঁ ইয়াতে মই